Hello guys, নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো এটা নতুন ব্লগ যত আপোনালোকক দেখুৱাম বৰফৰ পৰিৱেশ আপোনালোকে যদি কেৱল বৰফৰ আনন্দ ল'ব কাৰণে চিমলা যোৱাৰ কথা চিন্তা কৰিছে মানালী যোৱাৰ কথা চিন্তা কৰিছে বা হিমালয়ত যোৱাৰ কথা চিন্তা কৰিছে নাইবা অৰুণাচলত যোৱাৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে গুৱাহাটীলৈকে আহক গুৱাহাটীত আজি তাৰিখত বাহিৰত 28-9 ডিগ্ৰী সেলসিয়াছ গৰম আৰু ভিতৰত ফ্ৰজেন প্লেনেটত -10 ডিগ্ৰী সেলসিয়াছত আছো বহুত ঠাণ্ডা আপোনালোকে একদম বৰফৰ আনন্দ লৈ যাব পাৰিব ধুনীয়াকৈ আনন্দ লৈ যাব পাৰিব সকল এই ফ্ৰজেন প্লেনেটটো গুৱাহাটী লখৰা লালুংগাঁৱত আছে আৰু এই ফ্ৰজেন প্লেনেটটো সপ্তাহৰ প্ৰতিদিনেই খোলা থাকে পুৱা 11 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে খোলা থাকে বন্ধুসকল এইটোৱে হৈছে ফ্ৰজেন প্লেনেটৰ মূল গেট এই ফ্ৰজেন প্লেনেটৰ এন্ট্ৰি ফিজ হৈছে 600 টকা ইয়াত ইনক্লুড হৈ থাকিব এটা জেকেট আৰু এজোৰ বুট So guys, আমি ফাইনালি আহি পালো ফ্ৰজেন প্লেনেট যদি ফ্ৰজেন প্লেনেটত আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কন্টেক্টও কৰিব পাৰিব তাৰ কাৰণে ইয়াতে নাম্বাৰো দিয়া হৈ আছে So guys, আমি আহি গলো এতিয়া ফ্ৰজেন প্লেনেটৰ ভিতৰত খুমাম টিকেট লৈলো যিহেতুকে 600 টকা So guys, আমি এতিয়া ফ্ৰজেন প্লেনেটৰ ভিতৰত খুমাম এতিয়া আমি জেকেট লৈ ললো আৰু ইফালে বুট লৈ লম এতিয়া আমি বুট লৈছো বুট পিন্ধি কৰি আমি ভিতৰত সোমাই যাম ভিতৰত আপোনালোকক গোটেইখিনি দেখুৱাম কি আছে গোটেইখিনি আপোনালোকে চাব পাৰিব তো গাইস এতিয়া পিন্ধিব ধৰিছো জেকেট জেকেট পিন্ধিম ভিতৰত যেনেকৈ সোমাম ভিতৰত বহুত ঠাণ্ডা বাহিৰত বৰ্তমান 28-9 ডিগ্ৰী সেলসিয়াছ আৰু আমি ভিতৰত প্ৰৱেশ কৰিম ভিতৰত -9-10 ডিগ্ৰী সেলসিয়াছ পিন্ধি ললো জেকেট আৰু ইয়া বুট পিন্ধি ললো ইয়া আপোনালোকে দেখিছে এতিয়া আমি ভিতৰত সোমাই যাম বেগটো আমি এতিয়া জমা দিম ভিতৰৰ পৰিৱেশটো দেখুৱাইছে আপোনালোকক আমি এতিয়া এণ্ট্ৰি কৰিম ভিতৰত সোমাই যাম আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি চাই থাকিব তুমি আমাৰ লগত থাকিবা বঢ়িয়া এই ল'ৰাজন আমাৰ লগত থাকিব চ' ফাইনেলি আমি আহি গ'লোঁ ইয়াৰ ভিতৰত সোমাইছোঁ ইয়াত অকণমান ৰ'ব লাগিব আৰু ভিতৰত সোমাব লাগিব যিহেতুকে আমি ইয়াতে অকণমান আমাৰ যিটো ৱেডাৰটো আমি অকণমান এডজাষ্ট কৰি ল'বৰ কাৰণে ইয়াতে ৰ'ব লাগিব তাৰপিছত আকৌ ভিতৰত সোমাই যাম ঠাণ্ডা লাগিছে এতিয়া হওক স্নো শ্লাইডৰ কিছু আনন্দ উপভোগ কৰোঁ Amazing! Hey guys, আপোনালোকে দেখোন ইগলু ইগলু বৰফত দেখোন ইগলু থাকে ইগলুত সোমাই যাম মই
right. Oh my God. Oh my God. Hey! Oh my God. Unbelievable. Oh, unbelievable. Kashmir thokare lagise. একদম ধুনীয়াকৈ সজাই ৰাখিছে একদম ঠাণ্ডা লাগি গৈছে একদম ক'ব নোৱাৰা হৈ গৈছোঁ মই এইকেইটা পেংগুইন আপোনালোকে চাওক পেংগুইন যেনেকৈ বৰফৰ জেগাত বৰফৰ দেশত ধুনীয়াকৈ পেংগুইন থাকে ইয়াতো ধুনীয়াকৈ সজাই ৰাখিছে একদম পেংগুইন চাওক কিমান ধুনীয়াকৈ ৰাখিছে একদম আপোনালোকে আহক যদি বৰফৰ পৰিৱেশত থাকিব বিচাৰিছে ঠাণ্ডা পৰিৱেশত থাকিব বিচাৰিছে তেতিয়াহ'লে গুৱাহাটীত আহক গুৱাহাটী ফ্ৰজেন প্লেনেটত আহক এইটো ঘৰত ভাগৰ লাগিছে ঠাণ্ডা লাগিছে গৰম লাগে অঁ ঠাণ্ডা যদি লাগে আপোনালোকৰ ইয়াত থাকি ইয়াতে গৰম লগাই ল'ব পাৰিব আহক এতিয়া ভিতৰলৈকে ঠাণ্ডা লাগিছে অকণমান গৰম লগাই লওঁ এইটো হৈছে ফ্ৰজেন প্লেনেটৰ ভিতৰত থকা এটা ৰুম আৰু ইয়াত যদি আপোনালোকৰ একদম ফ্ৰজেন প্লেনেটৰ ভিতৰৰ অংশত যদি থাকি বহুত যদি ঠাণ্ডা অনুভৱ কৰে তেতিয়াহ'লে অকণমান গৰম পাবৰ কাৰণে আপুনি এই ৰুমটোলৈকে আহিব পাৰে আপোনালোকে যদি ফ্ৰজেন প্লেনেট অহা চিন্তা কৰিছে বা প্লেন কৰিছে তেতিয়াহ'লে খানাপাৰাৰ পৰা আহক খানাপাৰাৰ পৰা মাত্ৰ 9.2 কিলোমিটাৰ ফ্ৰজেন প্লেনেটলৈকে আৰু আপুনি যদি জালুকবাৰী দিশৰ পৰা আহে তেতিয়াহ'লে প্ৰায় 20 কিলোমিটাৰ ফ্ৰজেন প্লেনেট যদি আহে তেতিয়াহ'লে মাত্ৰ 600 টকা দিব লাগিব 600 টকাত আপোনালোকে এনেকুৱা জেকেট পাব আৰু এনেকুৱা বুট পাব এনেকুৱা বুট এযোৰ দিব আৰু যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে হাত মোজা ল'ব পাৰিব আৰু ভৰিত পিন্ধা মোজাও পাব ল'ব পাৰিব তাৰ কাৰণে কিন্তু এক্সট্ৰা চাৰ্জ এটা ল'ব এই ফ্ৰজেন প্লেনেটটো 2019 চনৰ 15 ছেপ্টেম্বৰত মুকলি কৰি দিয়া হৈছিলে ইমান ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকে
ধুনীয়াকৈ বৰফৰ মাজত খেলিব পাৰিব একদম একো অসুবিধা নাই মাত্ৰ 600 টকা মাত্ৰ 600 টকাত ধুনীয়া বৰফৰ মাজত খেলিব পাৰিব সুবিধা আছে বহুত এয়া দেখিছে মানে একদম ধোঁৱা ওলাই গৈছে ধোঁৱা মানে একদম কি ক'ম এতিয়া বৰফ কাশ্মীৰত আছো হেল্ল' গাইজ এতিয়া আমি কাশ্মীৰত আছো নহয় গুৱাহাটী কাশ্মীৰ অৰ্থাৎ ফ্ৰজেন প্লেনেটত আছো ফ্ৰজেন প্লেনেটত এই ফ্ৰজেন প্লেনেটটো স্বত্বাধিকাৰী হৈছে সঞ্জীৱ ডেকাৰা এনেকুৱা এটা ধুনীয়া প্ৰচেষ্টাক আমি শলাগ লৈছোঁ আৰু আপোনালোকে সহযোগ কৰক যাতে আৰু গুৱাহাটীত নতুন নৰ্থ ইষ্টৰ ভিতৰত সঞ্জীৱ দাই যাতে আৰু নতুন বস্তু সৃষ্টি কৰিব পাৰে গুৱাহাটীত আমাৰ কাৰণে দৰ্শকৰ কাৰণে অসমবাসীৰ কাৰণে আহক ইয়াতে এটা ধুনীয়াকৈ গুহা বনাই থৈ দিছে গুহা কেভত সোমাই যাওঁ দেখিছেনে আপোনালোকে এইটো হৈছে কেভ গুহাত সোমাই আহিছোঁ একদম ধুনীয়াকৈ গুহা মানে গুহা নহয় আচলতে এইটো হৈছে এক্সিট হৈ যাব পাৰিম আমি এইফালে এক্সিট পথ সঞ্জীৱ দাই খুব কষ্ট কৰি খুব এটা ধুনীয়া প্ৰচেষ্টাত আজি এই ফ্ৰজেন প্লেনেট গঢ় দি উঠাইছে অসমবাসীৰ কাৰণে আৰু নতুন এনেকুৱা সৃষ্টি কৰক আমি তাকে কামনা কৰিছোঁ Santa. কেমেৰাটো একো ধৰিব নোৱাৰা হৈ গ'ল মানে ভিতৰত ইমান মানে বৰফৰ কাৰণে এনেকুৱা হৈছে ধৰিব নোৱাৰা হৈ গ'ল এতিয়া আমি এইটো ৰুমত আহি অকণমান ৱেডাৰটো এডজাষ্ট কৰিব লাগিব চ' সেইটো কাৰণে ৰৈ আছোঁ এতিয়া আমি ওলাই যাম যেতিয়া আপুনি ফ্ৰজেন প্লেনেটৰ ভিতৰত সোমাব তেতিয়াও ইয়াতে ৰুমতে অকণমান ৱেডাৰটো এডজাষ্ট কৰি ল'ব লাগে আৰু এতিয়া আমি ফ্ৰজেন প্লেনেটৰ ভিতৰৰ পৰা আহিছোঁ ইয়াতে ৱেডাৰটো অকণমান এডজাষ্ট কৰি আছোঁ বাহিৰত যোৱাৰ লগে লগে যাতে ৱেডাৰটো আমি কণ্ট্ৰল কৰিব পাৰোঁ